আজি ঘৰৰ পুখুৰীতে মাছ এজনী ধৰিলোঁ এজনী চাইজত সৰু কিন্তু লোকেল হয় যে খাবলৈ কিন্তু এতিয়া ভাল কটা বচা কৰি লওঁ এই ঠাণ্ডাখনত কাটিবতো মন নাই এতিয়া ময়ো যদি নাকাটো আৰু বনাব কেনেকৈ ঘৰতে খাম যেতিয়া পিচকেইটা চাইজ নোহোৱাকৈ কাটি ললো মাছ বনাবলৈ মায়ে এফালে চৰু গৰম কৰিয়ে ৰাখি বজাৰৰ পৰা আহোঁতে কমলা কেইটামান লৈ আহিছিলোঁ পাৰ্টনাৰকেইটা দেখিছে নাই ইহঁত উঠা ততে নাই কমলা খাবলৈ এটাক দিয়া দেখি আনটো ৰখিবই পৰা নাই মোৰ লগত কাজিয়া আৰম্ভ তহঁতক নিদিনো কাক দিম বাপৰে সাংঘাতিক টেঙা কমলা বুলি চকলা টেঙা দি পঠিওৱা নাইতো ইয়াৰ ৰিয়েকশ্যনটো চক একেবাৰে মুখ চুক টেকা কৰি ইফালে মই আহি দোকান পালোহি পোৱালি দুটাৰ মুখ মিঠা কৰিবলৈ ললিপপ দুটাকে লৈ যাওঁ আৰু মোৰ প্ৰিয় চানা পেকেট দুটা আজিকালি ল'ৰাবোৰ দেখিছে অকল মোবাইলকে চাই থাকে মোবাইল চাওঁতে চাওঁতে এটাতো মুখৰ মাতে ফুটা নাই কিবা সেই চাইনিজ হেন বকি থাকে এইফালে মাছ উতলি আছে আৰু আজি আইতাও পাকঘৰত বহি জুই হেক লৈ আছে হাঁহিটো দেখিছে আগদাত এটাও নাই এই বুঢ়ী বয়সত নিগনিয়ে নিলে মৰম দেখিছে 3 পিচকৈ মাছ দিছে এতিয়া খাই লওঁ দেই